हेलो राइस की खबर আপোনালোকৰ আশা কৰো ভালে আছে। আজি আমি এটা নতুন ৰেচিপি লৈ আহিছো নৰসিংহৰ পৰা। ভিডিওটো শেষলৈকে চাব, তেতিয়াহে গম পাব। আহকচোন আমি ভিডিওটো আৰম্ভ কৰো। আমি নৰসিংহৰ পাত ধুনীয়াকৈ ধুই লৈছো। ধুই আমি মিক্সাৰত দি দিছো আৰু এফালে এটা নহৰু দি দিছো সৰু সাইজৰ। নহৰুৰ পৰিমাণটো অলপ বেছি দিলে ভালে হয়। আৰু ইয়াত আমি 1 কাপ মান চাউল দি দিছো, আপোনালোকে যিকোনো চাউল দিব পাৰে। আৰু অলপ পানী দি আমি মিক্সাৰত দি দিছো। এসা ভালকে হোৱা নাই যদি। আৰু এফালে আমি কেঁচা জলকীয়া 3টা আৰু আদা দি দিছো। আমি পাহৰি গৈছিলো, আপোনালোকে দি দিব প্ৰথমতে। এইখিনি আমাৰ হৈ গৈছে, এতিয়া আমি নমাই লম। আৰু এফালে আমি 2 চামুচ বেসন দি দিছো আৰু এটা পিয়াজ কাটি আৰু অলপ নিমখ দি দিছো এইখিনি। আৰু এফালে তাৱাখনত তেল দি দিছো। আমি ধুনীয়াকৈ বেসন আৰু নৰসিংহ পাতখিনি ধুনীয়াকৈ মিক্স কৰি আমি এনেকৈ সৰু সৰু পিঠা নিচিনা বনাই ল'ম। ভিডিওটো যদি ভাল লাগে এটা লাইক কৰি দিব আৰু কমেন্ট কৰি জনাব। আৰু নতুন নতুন ভিডিও পাবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি থব। আমাৰ এইফালে বৰাখিনি ভাজা প্ৰায় হৈ গৈছে। পুৰা মচমচীয়াকৈ ভাজিব। আমাৰ গেছটো একেবাৰে কমি আছে। আমাৰ বৰাখিনি হৈ গৈছে, নমাই লৈছো। আজিলৈ মই এটা সামৰিছো। বাই বাই।